Hey guys, welcome to my channel. আজি মই এটা ফুড ব্লগ বনাব লৈছোঁ হোমমেড চিকেন। তো আপোনালোকে চাওক মই কেনেদৰে বনাব। চবেই একেখিনিয়ে হয়, তো অলপ কিবা এটা ট্ৰাই কৰিছোঁ। ফাৰ্ষ্ট ফুড ব্লগ হয় মোৰ, সকলোৱে ছাপোৰ্ট কৰিব যেন। লৈছোঁ চিকেন, হোমমেড চিকেন। তো আপোনালোকে চাওক অলম'ষ্ট সব ৰেডি হৈ গৈছে। এইটো পিঁয়াজ পেষ্ট আৰু এইখিনি মছলা অলৰেডি চব দিয়া আছে। গৰম মছলা, জিৰা, জালুক, জলকীয়া চব দি মছলা মাৰা হৈ গ'ল অলৰেডি। এতিয়া আমি বনাব লৈছোঁ। আজি ব্লগটো ষ্টাৰ্ট কৰোঁ, চাই থাকক। তেলটো দিছোঁ, গৰম হৈছে। এতিয়া আমি দিম তেজপাত। এতিয়া এইটো দিছোঁ পিঁয়াজৰ পেষ্টটো। পিঁয়াজৰ পেষ্টটো দিছোঁ, অকণমান টাইম ভাজিব লাগিব। আপুনি কাটিও দিব পাৰে, কিন্তু মই পেষ্ট কৰি পেলাই দিছোঁ। অকণমান টাইম ভাজিব লাগিব, ভাজি হোৱালৈকে। এইটো এতিয়া ভাজি আপোনাৰ ৰঙা হৈছে, ৰঙা টাইপ কৰিব দিব অলপ। জানেই চবেই তেনেকৈ বনায় সকলোৱে। এতিয়া মছলাটো দি দিব। চব মিক্স কৰা হৈ আছে ইয়াত। জিৰা, জালুক, জলকীয়া, গৰম মছলা। এইটো অকণমান টাইম ভাজিব লাগিব আকৌ পিঁয়াজৰ নিচিনাকৈ। অকণমান টাইম ভাজিব লাগিব। ভাজি পাছত ৰঙা হোৱাৰ পিছত অলপ ভাজি মানে স্মেলটো আহিব লাগিব। তাৰপিছত আপুনি মাংসটো বহাই দিব পাৰে। এতিয়া অকণমান ভাজিব দিছোঁ। আপোনাৰ ৰঙা হৈ গৈছে ভাজি। এতিয়া আমি মাংস আৰু আলুখিনি দিম। গোন্ধটো ভাল আহিছে। এইখিনি চিকেন আৰু আলু এইখিনি এতিয়া বনাই দিম। আপোনালোকে এইখিনি হেৰি কৰিলে হ'ল আৰু ঘৰত বনোৱা নিচিনা আছে, চবেই এনেকৈ কৰে। মই ইয়াত নিমখ আৰু ৰং কৰি দিয়া হোৱা নাই, এতিয়া দিম। নিমখ জোখৰ অনুসৰি দিলেই হ'ল, মাংস যিমান থাকে। অলপ ৰং গুড়া, মই অলৰেডি জলকীয়া গুড়ি দিছোঁ পিঠাডাল। ৰং গুড়া অলপ, কালাৰটো মিলি গ'ল। এতিয়া আপুনি আপোনালোকে ঢাকনা মাৰি দিব পাৰে আৰু অলপ সিজিবৰ কাৰণে। ঢাকনাটো মাৰি দিলোঁ। এইটো ৰঙা হৈ গ'ল, পানী দিব হৈ গ'ল পূৰা ভাজি। এইখিনি পিঁয়াজৰ কিবাকিবি আছিলে, মছলা পানীখিনি দি দিছোঁ। অলপ গৰম পানী আছিলে, একে দি দিছোঁ। এতিয়া পটককৈ সিজি যাব।
এই ঢাকনা মাৰি দিলোঁ। এইটো আমাৰ চিকেনটো হৈ গ'ল অলৰেডি, মাত্ৰ নমাইছোঁ মই। তো এইফালে আছে পোলাও। আজি আমাৰ ছেটাৰডে স্পেচিয়েল পোলাওটো বাৰু মই বনোৱা নাই, পোলাওটো বায়ে বনাইছে। পোলাওটো মই বনাব জানো কিন্তু মই বনোৱা নাই, আজি বাকে বনাব দিলোঁ। এইটো পোলাও। তাৰপিছতে এয়া হ'ল আমাৰ চালাড মানে এইটো এক্সট্ৰাকৈ পিঁয়াজ, নহৰু, ভোট জলকীয়া, নেমু, আৰু এইফালে হৈছে চালাডটোত আছে গাজৰ, বিলাহী, বুট, পিঁয়াজ, জলকীয়া, এইবোৰেই আৰু। এইটো আমাৰ বনাই হৈ গ'ল। তো এতিয়া বলক।